প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ আগলৈ গল্প এটি লৈ আহিছোঁ। সুখী পৰিয়াল। সুখী পৰিয়াল। এসময়ৰ কথা, এখন গাঁৱত দুই পতি-পত্নী অকলৰে জীৱন যাপন কৰিছিল। তেওঁলোকৰ বহুদিন ধৰি কোনো সন্তান নাছিল। সন্তানৰ মুখ দেখাৰ বহু হেঁপাহেৰে আৰু আশাৰে তেওঁলোক বাট চাই আছিল। বহু বছৰৰ পিছত তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হ'ল। ঘৰখনত আনন্দৰ পোহৰ প্ৰকাশ হ'ল। সন্তানটি বৰ মৰম লগা আছিল। মুখখন হাঁহি থকা মিঠা, ভৰি হাত থুপুকা আছিল। মাক দেউতাকে সন্তানটিক বাস্তৱ নামেৰে নামাকৰণ কৰিলে। বাস্তৱ সৰুৰে পৰা অসাধাৰণ আৰু মেধাৱী আছিল। ক্ৰমে বাস্তৱ ডাঙৰ হৈ আহিল আৰু স্কুললৈ যাবলৈ আৰম্ভ কৰিলে। প্ৰথম দিনা স্কুলত বিপ্লৱ নামৰ এটি ল'ৰাৰ লগত তাৰ বন্ধুত্ব হ'ল। বিপ্লৱো এখন ভাল ঘৰৰ সন্তান আছিল। বাস্তৱৰ দৰে বিপ্লৱো অসাধাৰণ আৰু মেধাৱী সন্তান আছিল। দুয়ো বন্ধুৱে পঢ়া-শুনাত সুন্দৰকৈ মন দিছিল। লগতে তেওঁলোক দুয়ো বন্ধু খেল-ধেমালি, গীত-গানতো উৎসাহী আৰু আগ্ৰহী আছিল। দুয়ো বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কৃত হয়। এনেদৰে সিহঁতে ভালদৰে পঢ়া-শুনা কৰি গৈ থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছতে সিহঁতে কলেজলৈ যাবলৈ ধৰে। প্ৰথম অৱস্থাত দুয়ো ভালদৰেই পঢ়া-শুনা কৰিছিল। যদিও লাহে লাহে সিহঁতৰ মন সলনি হয় আৰু নতুন নতুন বন্ধু-বান্ধৱীৰ সৈতে লগ সংগ হৈ নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰিলে। সিহঁতে ঘৰৰ পৰা কলেজলৈ যাওঁ বুলি ওলাই আহি নিচাজাতীয় দ্ৰব্য সেৱন কৰা ঠাইত সোমাই থাকেহি। দুয়োৰে জীৱন ক্ৰমে ধ্বংসৰ দিশেৰে গতি কৰে। কেইবছৰমানৰ পিছত বাস্তৱ ডাঙৰ ৰোগত পৰে। তাক চিকিৎসাৰ বাবে হস্পিতালত ভৰ্তি কৰা হয়। বাস্তৱৰ মাক দেউতাকে বহু চিন্তা, দুখ, বেদনা আৰু ক্ৰদনেৰে দিন নিয়াবলৈ ধৰে। বাস্তৱৰ মাক দেউতাকে সি যে নিচাজাতীয় দ্ৰব্য সেৱন কৰে গমকেই পোৱা নাছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে বাস্তৱে একো নিচাজাতীয় দ্ৰব্য সেৱন নকৰে। সি আগৰ দৰেই ভালদৰে পঢ়া-শুনা কৰি আছে আৰু এদিন সি সুনাম কঢ়িয়াই আনিব। কিন্তু বাস্তৱে মাক দেউতাকৰ সেই সকলো সপোন ভাঙি চুৰমাৰ কৰি দিয়ে। কিন্তু মাক দেউতাকৰ ক্ৰদন এদিন ঈশ্বৰে শুনিলে আৰু তাৰ চিকিৎসাই ফল ধৰিলে। সি ক্ৰমে সুস্থ হ'বলৈ ধৰিলে। সি যিমানে সুস্থ হৈ আহে সিমানেই তাৰ অতীতৰ কৰ্মবিলাক সুঁৱৰি অনুতাপ কৰিবলৈ ধৰে। তাৰ মাক দেউতাকে যে তাক অতি যত্নেৰে ডাঙৰ কৰিলে, নিজে নাখাই তাক খোৱালে। তাৰ প্ৰয়োজনসমূহ পূৰাবলৈ নিজৰ প্ৰয়োজনসমূহ আওকাণ কৰিলে। সেই সকলো কথাবিলাক তাৰ মনলৈ আহিবলৈ ধৰিলে। সি নিজকে নিজে সংকল্পবদ্ধ হ'ল যে সি দুনাই কেতিয়াও এনে বেয়া কাম নকৰে। হস্পিতালৰ পৰা আহি
সি প্ৰথমে মাক দেউতাকৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে আৰু ক'লে, পাপা আৰু মা, আজিৰ পৰা মই কেতিয়াও এনেদৰে ভুল নকৰোঁ, বেয়া ৰাস্তাত নাযাওঁ। আপোনালোকৰ যিবোৰ সপোন আছিল মই সম্পূৰ্ণ কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ পিছত বাস্তৱে সুন্দৰকৈ পঢ়া-শুনা কৰি নিজৰ জীৱনত এজন সফল ব্যক্তিৰূপে পৰিগণিত হ'ল আৰু তাৰ বন্ধু বিপ্লৱকো ভাল পথলৈ ঘূৰাই আনিলে। নীতি শিক্ষা। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ বাবে আমাৰ পিতৃ-মাতৃয়ে বহু আশা আৰু সপোন ৰচি থাকে, কিন্তু আমি সেই আশা সপোন ভাঙি চুৰমাৰ কৰি দিওঁ আৰু বেয়া ৰাস্তাক আঁকোৱালি লওঁ। এবাৰো ভাবি নাচাওঁ যে আমাৰ বাবে আমাৰ ভৱিষ্যত গঢ়িবৰ বাবে কিমান কষ্টৰ মাজেৰে আমাক পঢ়া-শুনা কৰিবলৈ সুবিধা দিয়ে। সেয়েহে প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি প্ৰভূত পিতৃ-মাতৃৰ আজ্ঞাধীন হ'ব লাগে, কিয়নো এয়ে উচিত। থেংক ইউ।